তোমাৰ মনটো আজি কেনেকুৱা, ভাল নে বেয়া? ভাল। ঠিক আছে, আজি আমি এটা কথা পাতিম, স্বাধীনতা দিৱসৰ বিষয়ে কথা পাতিম। স্বাধীনতা দিৱস আহি আছে। স্বাধীনতা দিৱস 15 আগষ্টত পালন কৰা হয় প্ৰতি বছৰে। ঠিক আছে, তুমি এটা কথা কোৱাচোন, আমাৰ দেশখনৰ নাম কি? আমাৰ দেশখনৰ নাম জানানে তুমি? আমাৰ দেশখনৰ নাম হ'ল ভাৰত। কি হয়? ভাৰত। আৰু ইংলিছত কি বুলি কয়? ইণ্ডিয়া। ইণ্ডিয়া। আমি ইণ্ডিয়াত থাকোঁ। কি কৰোঁ? ভাৰতবৰ্ষত থাকোঁ। চ' ভাৰতবৰ্ষখন আগতে পৰাধীন দেশ আছিলে, স্বাধীন দেশ নাছিলে। আৰু ভাৰতবৰ্ষখনত ইংৰাজে শাসন কৰিছিলে। আৰু এটা কথা তুমি জানানে? আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত কেইটা কালাৰ থাকে? 3 কালাৰ্ছ। কি কালাৰ থাকে? ৰাষ্ট্ৰীয় মানে হ'ল নেশ্যনেল ফ্লেগ, আৱাৰ নেশ্যনেল ফ্লেগ। আৰু ফ্লেগখনত কেইটা কালাৰ থাকে? 3 কালাৰ্ছ থাকে। 3টা কালাৰ হ'ল ওপৰে গেৰুৱা কালাৰ ওপৰত থাকে, আৰু ইংলিছত এইটো চেফ্ৰন বুলি কয়। মাজত শুকুলা মানে হ'ল বগা। বগাটো হ'ল এইটো কালাৰ তোমাৰ, ঠিক আছে। আৰু তলত শ্যামল মানে হ'ল সেউজীয়া কালাৰ। সেউজীয়া মানে গ্ৰীণ। মাজত এইটো বগা থাকে আৰু সেউজীয়া কালাৰ থাকে। আৰু তোমাৰ শুনা, এইফালে চোৱা, আৰু এটা অশোক চক্ৰ থাকে। অশোক চক্ৰ তোমাৰ যিটো সংগীত গোৱা হয় সেইটোক কোৱা হয় ৰাষ্ট্ৰীয় সংগীত। মই তোমাক দেখাই আছোঁ ৰাষ্ট্ৰীয় সংগীতটো। এইটো তোমাৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ। য়েছ, ৰাষ্ট্ৰীয় সংগীত। চ' আমি এতিয়া ৰাষ্ট্ৰীয় সংগীতটো এতিয়া গাম, ঠিক আছে? কোৱা। জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ, বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গা, तब शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। তো এই গানটো তুমি একদম ভালদৰে গোৱা নাই, তুমি ভালকৈ এইটো মনত ৰাখিব লাগিব, ঠিক আছে? এইটো কি? জয় হে হয়, এইটো জয় হে। আৰু এইটো হ'ল অসমৰ জাতীয় সংগীত, আৰু এইটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। আৰু এই সংগীতটো কোনে লিখিছিল জানানে? কোনে লিখিছিল? এইটো লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল। এই মানুহজনৰ নাম হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ, ঠিক আছে? এই মানুহজন ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু এখেত হ'ল লক্ষ্মীনাথ বেজবৰুৱা, আৰু তেখেতে আমাৰ অসমৰ জাতীয় সংগীতটো ৰচনা কৰিছিল, ঠিক আছে? চ' তুমি এতিয়া কি কৰিব লাগিব? তুমি ভালদৰে এই 2টা গীত, এইফালে চোৱা, 2টা গীত তুমি মুখস্থ কৰিব লাগিব, ভালদৰে জানিব লাগিব, ঠিক আছে? তুমি ভালদৰে এইটো জানিব লাগিব। এতিয়া চবকে কৈ দিয়া।